নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মানে এটা নতুন ভিডিঅ'লৈ আহিছোঁ। তো আজি আমাৰ মাজত আছে এজন মানে ডেঞ্জাৰাছ ছিংগাৰ। তো তেওঁ এজন অসমৰ বিধায়ক হয় মৰিয়নি সমষ্টিৰ। তো তেওঁ খাতৰা গান মাৰে। তো গানটো আপোনালোক আজি মই শুনাই আছোঁ। তো কেনেকৈ গান মাৰে তেওঁ, খাতৰা ডেঞ্জাৰাছ গান মাৰে। তো চাই লওক, তেওঁৰ গান শুনি লওক। এইটো চাওক তেওঁৰ গান। মায়াবিনী দুচকু ৰাতি। মায়াবিনী দুচকু ৰাতি, বা এইটো কি গান হে ৰূপজ্যোতি দা, মানে আপুনি মানে চেছ কৰি দিব আৰু জুবিন দা মানে ভাত মাৰি দিব বুলি ভাবিছোঁ। মানে কি গান মাৰিছে, মজা মজা মজা। আৰু মাৰকচোন, আৰু মাৰক। দেখা পালো তোমাৰ ছবি নীলা নীলা গোপনে আহি ইয়াৰ ওপৰত তুমি যে মোৰ মৰম নৰৰে কেঁচা আপোনাৰ মানে গান মানে শুনি মোৰ একদম মানে মাথাত তালু চালু ভিজি গ'ল। মানে কি ক'ম আৰু, মজা লাগিছে, মজা মজা। ৰূপজ্যোতি দাৰ গানটো শুনিলে। তো আমাৰ মাজত আছে এজন আকৌ আমন্ত্ৰিত অতিথি, নাম হৈছে তাৰ চুকুৰ আলী। তেওঁ আহিব এতিয়া আমাৰ মঞ্চত। চুকুৰ আলী ডাঙৰীয়া, আপোনাৰ মানে আপুনি মানে বহুত বোলে ফেমাছ হৈছে আজিকালি। মানে কি মানে আপোনাক বোলে কোনোবা দম দিয়ে, মানে কি কৰিব সেই বিষয়ে আপুনি কি ক'ব? দম দিয়াৰ মানে আপোনাৰ মনত মানে দুখ লাগিছে নেকি দম দিয়াৰ কাৰণে? কি ক'ম? ইয়াত আমি শুনি বহুত মই দুখত হৈ আছো। চুকুৰ দা, আপুনি কান্দিছে কেলে? চুকুৰ আলী ডাঙৰীয়া, আপুনিতো কান্দিব নালাগিছে। মানে দুখ আৰু চবৰে হয়, মানে আপুনি কিয় কান্দিছে? নাপায় নহয় এনেকৈ, নাপায়। তো মানে কান্দিব নালাগে। তো আপুনি সেইদিনাখনে কিবা মানে হিন্দীত ভাষণ দিছিলে। তো আজি অলপমান দিয়কচোন, অলপ ভাষণটো অলপমান হিন্দীত দিয়কচোন, অলপমান দিয়ক। नमस्ते। হয়, নমস্তে চুকুৰ দা, নমস্তে। মানে কি ক'ব আৰু অলপ কওকচোন। নমস্তে। मैं एक मैसेज देना का चाहिए। তো চুকুৰ দা, কি মেছেজ দিব আপুনি? মেছেজটো দিয়কচোন আপুনি। কিবা মেছেজ দিয়ে, আমি শুনো মেছেজটো। দিয়কচোন বাৰু মেছেজটো। का चाहिए। और भाइयों मैं बहनों को देखो, मेरा का दुपरी का समझती है जो भी ভিডিঅ'টো চাই কেনে পালে সেইটো ক'ব নোৱাৰিম, কিন্তু মই মানে এনেকুৱা এটা ঠাইত আছোঁ, মানে ধুনীয়া ঠাই। মই আপোনালোকক ঠাইটো দেখুৱাই দিওঁ কেনেকুৱা ঠাই। তো মজা ঠাইত আছোঁ, মানে পথাৰৰ মাজত এডালে গছ, মানে পূৰা মজা লাগে। মানে ইয়াত মানুহ চানুহ নাই, মানে ব্লগ বনাব আহিছোঁ আৰু কি মজা লাগে গাইছ, কি ক'ম আৰু। প্লেচটো কি ধুনীয়া, এইফালে আছে সূৰ্যটো কি ধুনীয়াকৈ আমাক ৰ'দ মাৰি আছে। আৰু চাওক কি ধুনীয়া সূৰ্যটো, চাওকচোন গাইছ। আৰু চাওক প্লেচটো কেনেকুৱা। এইফালে আছে আমাৰ পাহাৰ, ভূটান আছে, বগামাটি, এইবিলাক ওচৰতে আছে আমাৰ। আৰু চাওক প্লেচটো কি ধুনীয়া গাইছ। গাছৰ ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক, কি ক'ম আৰু। গছডালৰ মানে পাতবিলাক মানে ধুনীয়া। তো গছডালত এনেকুৱা মানে গুটি আছে এনেকৈ। তো এইডাল কি গছ মানে কমেণ্ট কৰি জনাবচোন। বাই বাই গাইছ।